কেজু ৰ'দত দিলো বুৱাৰী বুৱাৰী এই ৰাতিপুৱাৰ পৰা ফুনডাল কান্দি আছে তাই খবৰে নাই দেখোন ক'ত সোমাই আছে গৈ একো গমেই নলয় ফুনডাল ততেই পোৱা নাই নহয় ৰাতিপুৱাৰ পৰা কান্দিয়ে আছে ক'ত বা সোমাই আছে ওই ফোনটো বাজিয়ে আছে আজি ৰাতিপুৱাৰ পৰা ততে পোৱা নাই নহয় বুৱাৰী ফুনডাল যে ৰাতিপুৱাৰ পৰা কান্দি আছে তোৰ খবৰ নাই নেকি মা মই যে এতিয়া যাওঁ 10,000 টকা দিব নহয় একে ইয়াত মই বিচাৰিয়ে পোৱা নাই আধাৰ কাৰ্ড লাগে ভোটৰ কিবা কিবি ধেৰ মই যাওঁ যা তোহঁতক এনে কৈছে হিমন্ত মামা এনে এইবিলাক এনে 10,000 টকা দিব মই যাওঁ খাওতকে ফৰ্মখন নেপালে আকৌ 10,000 টকা নেপাম যে যা গৈ মই যাওঁ তেনেহ'লে একে দিব একেবাৰে হেমন্ত মামাই 10,000 টকা এনেই দৌৰা দৌৰি কৰি আছে এইজনী কাম বন এই ৰাতিপুৱাৰ পৰা মোবাইলডাল বাজি আছে মোক চাগে চবেই এৰি থৈ গুচি গ'লগৈ মোৰ যিহে দেৰি হৈছে আৰু এতিয়া ফোন মাৰি চাওঁ ৰচোন হেল্ল' তহঁতে গলি নে কি বাৰু হৰি মই আকৌ আজৰিয়ে হ'ব মন নাই যে ৰচোন মই হেৰিয়ক চিঞৰি চাওঁ ৰচোন মালবিকাক চিঞৰি চাওঁ মালবিকা 10,000 টকাৰ কথা দে মই ৰখি থাকিব নোৱাৰো নাই মই গুচিয়ে যাওঁ নাইবা 10,000 টকা ফৰ্মখনেই নাপাম এইজনীয়াকে 10,000 লগতে পোৱালি ছোৱালী এৰি পোৱালিৰ কথা চিন্তা কৰা নাই মোক কৈ থৈ যোৱা নাই পোৱালি এৰিছো বুলি পাহৰিয়ে পালে নেকি 10,000 কাৰণে এই হিমন্তই নহয় চব মাথা খাই দিছে চবৰ কাৰণে কাম বন এই পোৱালিহে লওঁ নে ঠাইহে সাৰিলে এনে উঠিব বৰ দিগদাৰ হৈছে এইবিলাক 10,000 কি ওলাই থাকে ইলেকশ্যন পাইছে যে এইবিলাক এনেই মানে হেৰি কৰি আছে আৰু পাম বুলি আশাতে গৈছে দৌৰি দৌৰি মোৰতো 4টা ল'ৰা ছোৱালী হোৱাৰ কাৰণে মই নেপালো বোৱাৰীজনীয়ে দৌৰি দৌৰি গৈছে নহয় পাম বুলি সিও নাপাব চাই থাকে এনেই এইবিলাক ঠগি আছে ইলেকশ্যন আহিছে যে পোৱালি ছোৱালী এনেই কঁকালৰ বিষ মোৰ মাথাটো একে গৰমে হৈ গৈছে লগৰ কেইজনীও এৰি থৈ গুচি গৈছেগৈ সেই টাইমত ফৰ্মখন পাম নে নাপাম খুৰীজনীকে ফোন এটা কৰি দিওঁ আৰু মই একেবাৰে 10,000 টকাৰ লগত পাহৰি গৈছোঁ আৰু ফোনটো ৰিচিভ নাই কৰা দেখোন খুৰী আমাৰ পোৱালিটোক আকৌ আমাৰ মাক চাবলৈ ক'বচোন মই একে পাহৰিয়ে গৈছিলোঁ ভাতো খাব সময় পোৱা নাই ফোনটো আকৌ বাজিয়ে আছে লগৰখিনিয়ে চবেই এৰি থৈ গ'ল মই অকলেহে আৰু তাকে ফৰ্মখন পাওঁনে নেপাওঁ মাক কৈ দিবচোন হ'ব ৰাখিছোঁ খুৰা মই সঁচাকৈ মোৰ মূৰটো গৈছে মই সোনকালে যাওঁ পাই নাপাম নেবা ফৰ্মখন বোপাই পঞ্চায়তৰ মানুহ ইমান ফৰ্মখন পাম নে নাপাম বাৰু সেই কাগজ সেইখিনি লৈ আহিছোঁ যেনিবা বোপাই যাওঁ ৰচোন ভিৰে মাজে মাজে সোমাই যাওঁ কৃষ্ণ ইমান ভিৰ মানুহ মই এখন একে ঘৰতহে পঢ়িমগৈ আৰু কিনো লিখিছে মুখ্যমন্ত্ৰী মহিলা এইবিলাক ঘৰত পঢ়িমগৈ ফৰ্মখন যে পালোঁ 10,000 বা পাওঁ নে নেপাওঁ মাক দেখাওঁগৈ এবাৰ পাইছে নহয় মজা মই ভিৰৰ মাজতো ফৰ্ম পাই আহিছোঁ তেহেঁতে মোক এৰি থৈ আহিছে নহয় ভালে হৈছে নালাগে মোক লগ চক মই পালোঁ পাই মোক এৰি থৈ যায় তেহেঁতে নকৰোঁ নহয় ফোন মাক আমাৰ বা আছেনে নাই মই ফৰ্ম পালোঁ নহয় 10,000 টকা পাম আৰু এইখন চাওকচোন চাওক ফৰ্মখন বোপাই মোক লগৰ কেইজনীয়ে এৰি থৈ গুচি গৈছে নহয় তাৰপিছত আছে নে ইংলিছত গোটেইখন অসমীয়া এতিয়া আকৌ 10,000 পাওঁনে নেপাওঁ কেতিয়া দিব লাগিব বোলে মোকখন সুধি নাথাকিল ইমান ভিৰ মানুহ কৃষ্ণ মোৰ ভাগৰ লাগি গৈছেগৈ মইহে নেপালো আমি আগৰ দিনৰ মানুহ আৰু 4টা ল'ৰা ছোৱালী হোৱাৰ কাৰণে 4টা ল'ৰা ছোৱালীনো কিয় তুলিব লাগে আগতে আকৌ সেইবিলাক আছিলে আৰু ঢেৰ আছিলে চবৰে তাকেতো মোৰ পৰা এটা ল'ৰা ছোৱালী মই পাম বোলে 10,000 পালে দিম এইবিলাক ইলেকশ্যনৰ কাৰণে এইবিলাক ফাঁকি মাৰি আছে নাপাওঁ পাম আপুনি যে নেপালে সেইকাৰণে পাম চাবচোন মই হ'লে মুৰ্গী চৰাইহে পুহিম দেই কিন্তু মই হ'লে কিন্তু মই মুৰ্গী চৰাই পুহিম দিম বাৰু তাৰপৰা যাওঁ মই ভাতকেইটা খাই আহোঁগৈ বোৱাৰীজনীয়ে সঁচাকৈ পাব নেকি বাৰু 10,000 টকা মই আকৌ গালি পাৰি আছিলোঁ নহয় 10,000 টকাটো পালে কি হ'ব ময়ে নাপালোঁ নহয় কিবা মিঠা কথা কৈ ফুচলাব লাগিব কিবা এটা খুজিব লাগিব
বোৱাৰী 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 অ' মা কি হ'ল ফৰ্মখন থ'বলৈ ভাতকেইটা বনাই থৈছো নহয় অঁ খাই ল'বা ব'লা মই খাম হ'ব ফৰ্মখন যে আপুনি ভালকৈ ফৰ্মখনেই নাচালে চাওকচোন চাওক আমাৰ মামাই ইমান হাঁহি আছে নিচিকিয়াই চাওক সঁচাকেও হাঁহি আছে তাকে মই আকৌ চিনিও নাপাওঁ নহয় দূৰৰ পৰা চাব লাগে এইটো বৰ ধুনীয়া দেখিছে মামাই যে দিলেহে মা তাকে ইমান মানুহ পাম পালে যে মই কিন্তু মুৰ্গী চৰাইহে পুহিম কিন্তু ভাতকেইটা বনাই থৈছিলো বাঢ়ি দিওঁ নেকি অ হ'ব বাঢ়ি দিয়ক মোৰ ভোকো লাগিল পালে মানে মোক কাপোৰ এযোৰ দিবি নিদো মই কাপোৰ মই মুৰ্গী চৰাইহে পুহিম দে মামাই কৈছে কিমান দামনো লয়নো নাই মই নিদো মুৰ্গী চৰাইহে পুহিম আৰু মামাই কি কৈছে জানেনে বাৰু মানুহজনকো দিব হাক দিছে মুৰ্গী চৰাই হওক কিবা হওক হেৰি কি কয় পুহিব দিছে আৰু কি কৈছে জানে হেৰি বোলে 25,000 মান দিব যদি মই সেইখিনি মানে দেখাব পাৰো আৰু 25,000 মান পাম আকৌ 1 লাখৰ বাইদেউ কিবা কিবি ধেৰ আহি আছে মোবাইলতহে দেখি আছো হ'ব বাৰু এতিয়া ভাতকেইটা বাঢ়ি দিয়ক মোৰ বৰ ভোক লাগিছে এইখন থৈ দিয়ক পিছত পঢ়িম আৰু ভাতকেইটা খাই লয় তত নোহোৱা হৈ গৈছে ভোকতে মোৰ সেইকেইজনীও এৰি থৈ গৈছে নহয় পাইছে